सचिन गयारी आरो फुलेन गयारीखौ किशोर दासआ न' सिफायनायनि अजद होनाया नंखाय। बाक्सा जिल्लानि सालबारि टुकुरिजाराव किशोर दास मुंनि सासे सुबुङा गावसिनि थाग्रा न'खौ सिफायदों होनना गावनिनो बिमाय सचिन गयारी आरो बरपेटा रडनि थागिरि फुलेन गयारीनि हेंथायै अजद दिखांदोंमोन। नाथाय बे अजदखौ नंखाय होननानै गामिनि रायजोफोरा खेंफोरथि होदों। गुबै जाथायनि सायाव मिथिनो हानाय बादिब्ला किशोर दासनि न'खर थानाय हानि बाहागोआ बिबथै आरो बिमानैखौ लानानै गासै मोनबा बाहागो दं। बिबथै आरो बिमानैया गावसोरनि बाहागोनि हाखौ फुलेन गयारीनो फानो होनना मिथिहोनायजों लोगोसे हा फाननाय समाव किशोर दासआ गावनि मोननांगौ रांखौ बिमानैनिफ्राय लाखानायनि फोरमानबो दं होननानै मिथिहोयो। हा फाननायनि माखासे साननि उनाव बिबथै आरो बिमानैया गावबा गावनि बाहागोनि न'नि थिं आरो बाथामफोरखौ खेवनानै लाङो। बेखौ लानानै किशोर दासआ बिबथै आरो बिमानैमोनजों लोगोसे बरपेटा रडनि हा बायग्रा फुलेन गयारीनि सायाव गावनि थाग्रा न'खौ सिफायनायनि अजद लाबोनायखौ नंखाय होनना न'खरजों लोगोसे गामिनि सुबुङा ओरैबायदि फोरमायो। যোৱাকালি নিউজত ওলাইছে যে এই পিছত যিটো ঘৰ আপোনালোকে দেখা পাইছে, কিশোৰ দাসে এটা আমাৰ কুঠুৰিজাৰ সমাজৰ ওপৰত বা এইখিনি মানুহৰ ওপৰত এটা বেয়া মানে গুণ্ডামি কৰি এই ঘৰটো দখল দিয়া বুলি যিটো এটা প্ৰচাৰ ওলাইছে, আচলতে একেবাৰে মিছা। মানে আচল কথাটো হ'ল এই ঘৰটো হ'ল 5টা ভাগৰ। সিহঁতৰ ভাইক ককায়েক 4টা আছিলে আৰু ভনীয়েক এজনী আছিলে। এই 5টা ভাগৰ একচুৱেলি আপোনালোকে পিছফালে দেখা পাব, এটা ভাগ ৰাখি থোৱা হৈছে সিহঁতৰ, আৰু 4টা ভাগ সিহঁতৰ নিজৰ অসুবিধাৰ কাৰণে সেই মাটিখিনি সিহঁতে বিক্ৰী কৰিছে। আৰু সেইখিনি তথ্য সহকাৰে গোটেইখিনি আছে। আৰু যি কৈ আছে যে সিহঁতে নাজানা বুলি কৈ আছে, যিজন কিশোৰ দাস, এই কিশোৰ দাসে নিজে টকা লোৱা চেল্ফি পৰ্যন্ত আছে, মোৰ তাত ফটোও আছে যে সি যিদিনাখন এই মাটি বেচা কিনা হয় তাৰ ফটো সহকাৰে আছে। আৰু এটা কথা কৈছে যে পুলিচ প্ৰশাসনক আমাৰ কুঠুৰিজাৰ ৰাইজৰ পৰা টকা দি হেনো সিহঁতক আমি মেনেজ কৰি আজি ঘৰটো দখল দিছোঁ। আজি মই আমাৰ পুলিচ প্ৰশাসনকো এটা কথা কওঁ যে এই ভুৱা এটা আপোনালোকৰ ওপৰত এটা যিটো হেৰি লগাইছে সেইটো আপোনালোকে তদন্ত কৰক। আৰু কিশোৰ দাসেও এইখিনি তথ্য দিব লাগিব, আমি কোন পুলিচক কেতিয়া পইচা দিয়ে এই ঘৰটো আমি দখল দিছোঁ। আচলতে যিকেইজনী ইয়াতে বিক্ৰীকৰ্তা আছে তেওঁ আছে, আৰু যিজন আছে কিনতা তেওঁ আছে। কিন্তু মিছামিছি এটা মানে বদনাম দি কিশোৰ দাসে আমাক যিটো এটা মানে বিপাঙত পেলাইছে, আমি খুবেই দুখিত। আৰু কিশোৰ দাসৰ কথা ক'ব গ'লে ইয়াতে আমাৰ নাজানা মানুহ নাই। আজি কিশোৰ দাসৰ নিজৰ ভায়েক মানে খুৰাকৰ ল'ৰা মেট্ৰিক দিয়াৰ আগে আগে তাক বিয়াৰৰ বটল দি মূৰ ফাটাই হেৰি কৰিছিল, এতিয়াও কেছ চলি আছে তাৰ। তেতিয়াহ'লে এনেকুৱা ধৰণৰ গুণ্ডামি তেখেতসকলে কৰি আছে, কিন্তু ৰাইজৰ লগততো সিহঁতে নাই। আমাৰ কুঠুৰিজাৰ ৰাইজৰ পৰা তেখেতসকলে একেবাৰে বঞ্চিত। আমাৰ ৰাইজে কেতিয়াও সিহঁতক মানি নলয় সিহঁতৰ গুণ্ডামিৰ কাৰণে। কিন্তু উল্টাকৈ এটা ভুৱা যিটো এটা নিউজত সিহঁতে প্ৰচাৰ ওলাইছে যে ঘৰ দখল দিয়া বুলি, সেইটো একেবাৰে মিছা কথা, মানে যুক্তিহীন কথা মানে হেৰি ওলাইছে। আৰু তেখেতৰ বিৰুদ্ধে আজি থানাত আপোনালোকে চাব পাৰে নানানটা কেছত সিহঁতে জড়িত হৈ আছে। সেই কেছবিলাক এতিয়াও চলি আছে। সিহঁতে প্ৰায়ভাগ এতিয়া কোৰ্টলৈ গৈ থাকিব লাগে। কিন্তু আমি নাজানো যে আমাৰ একচুৱেলি মালিকৰ ওপৰত সিহঁতে কিবা এটা খং আছে বা ব্যস্ততাৰ ওপৰত খং আছে, এইটো বেলেগ কথা। কিন্তু আজি আমাৰ এই কুঠুৰিজাৰ সমাজ আৰু লগতে আমাৰ গাঁওবুঢ়াও আছে আমাৰ লগত। গাঁওবুঢ়াজনে আপোনালোকে বিচাৰে তেখেতৰ স্পষ্টীকৰণ দিব যে আচল কথাটো কি। তো সেইকাৰণে আজি মই আপোনালোকৰ জৰিয়তে এইটো জনাব খোজোঁ যে যোৱাকালি যিটো তেখেতসকলে মানে এটা ভুৱা প্ৰচাৰ ওলাইছিলে, একেবাৰে মানে যুক্তিহীন এটা মিছা কথা, সেইখিনি মই কৈছোঁ। তো একচুৱেলি যিজন মালিক তেখেতে যিকেইজনী বেচতা আছিলে সিহঁতক কৈছিলে যে মানে টাইম এটা দিছিলে 6 মাহৰ, কিন্তু 6 মাহ পাৰ হৈ তাৰপিছত এবছৰে প্ৰায় হোৱাৰ নিচিনা। তাৰপিছত সিহঁতক কৈছে যে আমি ইয়াতে যিহেতু মাটিখিনি কিনিছোঁ, ইয়াতে আমি কিবা এটা মানে যিটো বনাব সিহঁতৰ প্ৰজেক্ট এটা, প্ৰজেক্টটো বনাব অভিয়াছলি সিহঁতে মাটিখিনি বিচাৰিবই। যাৰ কাৰণে যাৰ নিজা মাটি আছিলে সিহঁতক কৈছিলে যে আপোনালোকৰ ঘৰটো নিজৰ অংশবিলাক লৈ যাওক। তাৰপিছত সিহঁতে নিজৰ অংশবিলাক মিস্ত্ৰী লগাই মানে লৈ গৈছে। কিন্তু কথা হ'ল কি, মিস্ত্ৰীৰ ওপৰতো সিহঁতে কেছ দিছে, এইটোতো একেবাৰে এটা বেয়া কথা হৈছে। একচুৱেলি দণ্ডাধীশ নাছিল যদিও তাৰমানে এইটো বস্তু আমাৰ যিহেতু প্ৰশাসন আমাৰ আউটপোষ্টত জনোৱা হৈছিলে যে এই ঘৰটো তাৰমানে ভাঙা হ'ব আৰু লিখিত আকাৰে তাত দিয়া হৈছে। সেইটো অলৰেডি তাত খবৰ পাবই। নিজৰ অংশবিলাক খুলি লৈ গৈছে, এইটো মিস্ত্ৰীৰ জৰিয়তে। সিহঁতৰ নিজৰ খুৰীয়েক
কিশোৰহঁতৰ 4জন মানে দেউতাকৰ লগত দেউতাকৰ সৈতে 4জন ভাই ককায়েক আছিলে, এজনী পেহীক আছিলে। গোটেইকেইজন ঢুকাইছে, গোটেইকেইটা এতিয়া দেউতাকো ঢুকাইছে, এতিয়া বিধৱা মাইকীকেইটা। সিহঁতৰ একচুৱেলি বেলেগ কোনো কাম কাজ নাই, যাৰ কাৰণে সিহঁতে ইয়াতে থকা বহুত অসুবিধা হৈছে, কাৰণ 10 লেচা মাটি কৰি এজনৰ ভাগ পৰিছে, যাৰ কাৰণে সিহঁতে সেইখিনি বিক্ৰী কৰি, যিহেতু আমাৰ মেইন ৰাস্তাৰ কাষত আৰু মিছন এটা সন্মুখত আছে, যাৰ কাৰণে ইয়াতে অলপ দাম পোৱাৰ কাৰণে সিহঁতে বেলেগ ঠাইত তাৰমানে মাটি কিনাত এটা সুবিধা হৈছে, যাৰ কাৰণে 10 লেচা মাটিৰ বিনিময়ত যিখিনি টকা পাইছে সেইখিনিৰে সিহঁতে বেলেগ ঠাইত মাটি কিনিছে। আছিলে, গোটেইখিনি আছিলে, সমাজ গাঁওবুঢ়া গোটেইখিনি আছিলে, আৰু এইবিলাক আমি পুলিচ প্ৰশাসনক অৱগত কৰাহে এইবিলাক কামবিলাক কৰা হৈছে। নিশ্চয়, তেওঁৰ যিখিনি নামজাৰিৰ কাম যিখিনি কৰিব লগা আছিলে, অফিচিয়েলি যিখিনি কাম কৰিব লগা আছিলে, সেইখিনি কৰাৰ পিছতহে তেখেতে ইহঁতৰ পৰা মাটিখিনি বিচাৰিছে। একদম মিথ্যা কথা। যিহেতু বিক্ৰীকৰ্তাবিলাকে আমাক 6 মাহ সময় লৈছিল ঘৰটো খালী কৰি দিম বুলি, তেতিয়া 6 মাহ নহয় 8 মাহ 9 মাহ চলি আছে। তেতিয়া মই ক'লোঁ যে, তেওঁলোকে নিজে ক'লে যে আমি ঘৰটো এতিয়া খুলি লৈ যাম, টিনপাত দৰ্জা খিৰিকী এইবিলাক খুলি লৈ যাম। ঠিক ভাল কথা, খুলি লৈ যোৱা। আৰু সেই দৰ্জা খিৰিকী টিনপাত এওঁলোকে নিজে খুলি লৈছে, আৰু আপোনালোকে সুধি চাওক, তেওঁলোকে নিজে আছে। ভাতিজা ল'ৰা হ'লে কি হ'ব, আমাক বিৰাট অত্যাচাৰ কৰে, সেইকাৰণে আমি ঘৰ দুৱাৰ কৰি মাটি চাই মাত্ৰক বিক্ৰী কৰি দিলোঁ মাটিটো। তাৰপাছত দৰ্জা ভাঙে, খিৰিকী ভাঙে, মাল চাল খাই আহি ইমানকৈ অত্যাচাৰ কৰি মাত্ৰ থাকিব নোৱাৰোঁ না আমি, সেইকাৰণে আমি বিক্ৰী কৰি সমাজ লৈ মাত্ৰক বিক্ৰী কৰি দি দিছোঁ। সমাজেও দেহে তদন্ত দিলাক আমাক যে তোমালোকে থাকিব নোৱাৰা, তিৰোতা মানুহ, কোনোবা দিন মাৰি দিব ঘৰতে, সেইকাৰণে আমি বিক্ৰী কৰি মাত্ৰ গুচি গৈছোঁ। নাই নিজে অংশ নিজে ভাঙি লৈ। সমাজৰ আগতে মাৰে, এই কিশোৰ দাসে। তাইকে মাৰছে, মোকে মাৰছে, এই ৰাস্তাতে মাৰছে, ছোৱালীকো মাৰে। এটা মানে কোনো মোৰ গোষ্ঠী আহিব নোৱাৰে। ছোৱালীকে মোৰ 3জনীয়ে ছোৱালী, ল'ৰা নাই। দিয়াতে তাৰ আগা দিনা তাহঁতে মাল চাল খাই ঘৰত আছিল, মাল চাল খাই ঘৰত থকাতে তেওঁক পঠাই দিছে টিভি চাবা যাওঁতে তাহঁতে ৰাস্তাত যেতিয়া ল'ৰাটো দিনটো পঢ়ি আছে, গধূলিবেলা কিতাপ ল'ব আহাতে তাহঁতে ৰাস্তাত চুপি আছিল, হেমলেট লগাইছিল, হেমলেট লগাতে তাহোঁত মাৰিছে। মাৰোঁতে ফিৰকা দিনা হেড ছাৰে ক'লাক দিয়ে মাৰছে পৰীক্ষাটো এটা লিখিলে পৰীক্ষাটো হ'ব। পিছত বাপুটোক লৈ গৈছে স্কুটিৰ পৰা আৰু পৰি গ'ল, মানে মাথাটো চট পালে না, বিহাৰৰ বটলেদি মাৰছে, সেইটো মেট্ৰিকটো নগ'লাক, ল'ৰাটো মেট্ৰিকটো নেদলাক। আৰু এই যোৱা বছৰ ইয়াতে আমি বহি আছিলোঁ এই বাইদেউৰ লগত, বহি থাকোঁতে কিশোৰ দাসে বাইক লৈ আহিছে, আহাতে একদম শিলটো ছিটকি যাওঁতে আমি একো মাতা নাই, দুইজনে বহি আছোঁ। মাততে মাকে ওলাই আহি কৈছে, তুমি ইয়াতে বহি আছা, এথান ল'ৰাটো যদি কিবা এটা হয় তেন্তে তুহুন থানাত যাবি। মোক যে ভাই একো কৰা নাই, তো ল'ৰাটোতো আমাক দোষ কৰা নাই, গতিকে আমাকতো একো দোষ কৰা নাই, আমি আৰু কি ক'ম, একোতো নকওঁ বুলি কোৱাতে কিশোৰ দাসে আহি ক'লা কি তোৰ গিৰেকক শ্ৰাদ্ধ কৰিছোঁ, মই পইচাখিনি ওলাই দিবি। তেতিয়া মই ল'ৰাটোক ফোন কৰিছোঁ, দে বাবা এই তাহোঁনতো এনে কৈ আছে, মোক ফোন কি বোলে কৈ আছে দে তোৰ বাপেকৰ শ্ৰাদ্ধ কৰিছোঁ, পইচাটো ওলাই দিবি। তেতিয়া মই ল'ৰাটোক মাথাতে খালি বাপুটো আহিছে, আহি কৈছে জেঠীমা কি হ'লে, কি কথা হ'ল, তেতিয়া সেনেকৈয়ে কৈছে খালি। তেতিয়াই তাহোঁনে 2 ভাইয়ে কিশোৰ দাস আৰু দিগন্ত দাসে এহেঁতি কিশোৰে ঢেকলাই, দিগন্ত ঢেকলাই, তথাপিও মোৰ বাপুটো একো মাতা নাই। তেতিয়া কৈছে মা যা বাগাত দিবি, মই যাই আছোঁ মাহীৰ তাতে। তেতিয়া বাপুটো যেথান সেই যে অফিচ ঘৰলৈকে যায়, তেতিয়া চাইকেলটো কি কৰিছে, খালত পেলাই দিছে ল'ৰাটোৰ, খালত পেলাই দিয়াতে সেইটো গেল। সেইকাৰণে আমি কেছ দিছোঁ, অত্যাচাৰতো থাকিব নোৱাৰোঁ না, কেছটো দিব লাগে বাধ্য। আমি বিক্ৰী কৰিছোঁ, অশান্তি নাই মানে তাহঁতে কৈছে তহঁতৰ ভাগ তুহুন যি কৰা। নাই 10 লেচাকে তাহঁতৰ থৈ দিছোঁ আমি, তাৰ ভাগটো তাহোন থৈ দিছোঁ, আমি 4টা ভাগ বিক্ৰী কৰিছোঁ। তাহোন যেনেকৈ পেহীক কৈছে পেহীক দিম, তেতিয়া তাহোন স্বীকাৰ হৈছে, আমিও দিছোঁ। তাহাৰ পেহীটো নাই, পেহাটো লোৱা নাই, পেহাৰ ল'ৰাটো লৈছে। তেতিয়া আমি 5টা ভাগ হ'লোঁ না, তাহাৰ ভাগটো থৈ দিছোঁ, একো এতিয়া ভেজালে নাই। মিছাও তাহঁতে কৈছে কি ভাত ৰান্ধছোঁ, সিদিনা ভাত বহাই নাই মাইকটো, মাইকে তালা মাৰি গুচি গৈছে,
আৰু ল'ৰাটো কৈছে মই ভাত খাই আছোঁ। কোনটো কাঁহীত খাইছিল, কেনেকৈ কাঁহী সেইটো দেখাব লাগিব আমাক। কেনে না নীলা না হালধীয়া কাঁহীত খাইছে ভাত, আৰু ক'ত বা ঢঙা ওলছে এইটো আমাক দেখুৱাব লাগিব। আমিওতো আছোঁ না, মানুহ বহি আছোঁ, ইয়াতে ইমান মানুহ, মোৰ ইয়াতে চেয়াৰ নাই, বেঞ্চি নাই, মই বেলেগৰ পৰা বেঞ্চি চেয়াৰ আনি মানুহ বহাইছোঁ। হয় আৰু কিশোৰ দাসে গম পায় মাটি বেচাটো, আৰু এইটো আলোচনা আমাৰ তাতে হৈছে। আমাৰ ঘৰত কিমান টকাৰ মাটি বিক্ৰী কৰিছে? মাটিটো 2,85,000 কৰি পোৱা হৈছে একজনে, তাৰপিছত মোৰ পইচাটো 50-50 হৈছে। তেওঁলোকে ভাগ পাইছিলে একেলগে সেই সময়ত? পাইছে। মোৰ ভাগটো মানে আধা হৈছে না, এইটো তাহোন আধা লৈছে, মই আধা লৈছোঁ। এতিয়া তেওঁ আৰু নতুনকৈ কিয় এনেকৈ ক'লা? এইটোতো নাজানো তাহোন কি, এইটো তাহোন পাল্টি গেল, এইটো নাজানো। একো অশান্তি নাই আপোনালোকৰ সেই সময়ত? আমাৰ একো শান্তি নাই, চবগিলা আমি মিলি জুলি তাহোনো সমৰ্থ আছিল যেতিয়া বেচিছিলোঁ। এথেন বা কি উল্টা হৈছে এইটো নাজানো আৰু। সেইটো মিছা কথা, তাহোন আগৰ পৰা জানে। নিজে উঠাই লৈ গৈছে? নিজে উঠাই লৈছোঁ, নিজৰ ৰুমৰ গিলা নিজে খুলছোঁ। মাটিটো যাই কিনিছে তেওঁ একো ভাঙা চিঙা কৰা নাই? নাই ভাঙা চিঙা কৰা নাই। আমি গিলাই মিস্ত্ৰী লৈছোঁ, ভাংছোঁ, লৈ গৈছোঁ। তেওঁলোকে কোৱা কথাবিলাক মিছা।